লাগিছে মায়ে বা কিবা বনাইছেনে নাই মা অ মা হে ইডাল পাগলৰ দৰে চিঞৰিব ইয়াৰ আকৌ কি হ'ল সূৰ্য সংসু ধেই এসব নুশুনে মোৰ পেটত চুহা ধৰিছে ধ্যানজ্ঞং দিবাকৰম মা অ মা মা কি হ'ল ইমান চিঞৰি মাৰিছ কিয় মোৰ পেটত চুহা ধৰিছে মই কি কৰিব লাগে কিবা খাব লাগে তোৰ এই পেটডালত কিমান নোসোমাই আৰু এতিয়া নাই যা যেতিয়া হ'ব মই তেতিয়া মাতিম এই কি হ'ল তোৰ চোৱাচোন ককা মোৰ পেটত চুহা ধৰিছে এই মায়ে খাবলৈকে নিদিয়ে এই কোবাই পিটি ফালে দি তাৰ পেটত ৰাতিপুৱাই সি এবাটি কৰাই গুৰি খাই লৈছে এতিয়া মই সেই গা ধুই পাকঘৰত সোমাবই পৰা নাই মাৰ সেই গা ধুই আহিছেহে মাত্ৰ সোনকালে বনাবা কিন্তু হ'ব হ'ব সোনকালে দিব যা ল'ৰা মানুহ শিল খালেও পটককৈ হজম হয় খনে প্ৰতি সেই পেটডালত ভোক লাগিয়েই থাকে আৰু সেই এজনীক মাতি মাতিও খুৱাব নোৱাৰিম তাই বোলে পেটত ভোকেই নাথাকে অ বায়ে বা কি কৰি আছে একে চোৰৰ দাঁত খৰাই দিম পোৱালি চাল্লা পোৱালি ভালে ভালে দে বুলিছো নহ'লে অ মাক লগাই আছো ৰ এই ল'ৰাটো এই হেতাখনৰে সতি অ মা অ চাল্লা কুকুৰ ঐ মা অ মা মাৰি পেলাম তোক চিনি পোৱা নাই ৰাম ৰাম এই মুখখন সেই তই কিয় তেনেকুৱা হা ছোৱালীজনীক কিমান লগাই আইও বাবা এতিয়া বুলি কৈছো নহয় তোক আজি মাৰি পেলাম বুলি কৈছো নহয় ইয়াক আজি মই দে বুলি কৈছো নহয় ইহঁত দুটা মানে এই ৰচোন ৰ চাল্লা পোৱালি তোক আজি নেৰিছো মই মাৰি পেলাম তোক নমাইবি নমাই ঐ দে বুলি কৈছো নহয় ঐ চাল্লা পোৱালি তোক আজি মই দুটুকুৰা কৰি দিম এইখন দেখোন দেখিছা দেখিছা এই ইয়াৰ অটপাইলটো দেখিছা এই ল'ৰাটো মানে ঐ কাজিয়া নকৰিবি হো এইখন কিতাপ ল হো আহ আজি তোক চাই ল'ম মই এইজনী আমাৰ সেই দস্যুৰাণী ফুলনদেৱীতকৈও কোনো গুণে কম নহয় ভালে ভালে কৈছো ককা চম্ভালা যদি চম্ভালা নহ'লে কিন্তু কোনোবা দিনা মাৰি পেলাম এতে গোটেইজনী একেবাৰে অ সঁচাকে কৈছো নাপায় ছোৱালী মানুহ অকমান সি ল'ৰা হ'ল বুলি লগাই থাকিব আৰু মই মনে মনে থাকিম হ'ব বল এতিয়া ভিতৰলৈ বল ৰাম ৰাম সেই পুথিখন উলিয়াই লৈছিলে সিহঁতৰ কাজিয়া অলপ পিছত দেখিবা সেই নলে গলে লগা বন্ধু ইটোৱে সিটোক নেদেখিলে থাকিবই নোৱাৰে অ বা এয়াই হৈছে ককাই ভাই অ বা কি হ'ল বা কথা কবই নোৱাৰি কি যে খাবি যা ক'ত আছে পইচা আছে অৰ্ডাৰ দিব লাগিব তোৰ আকৌ লগাবৰ হ'লেহে নহয় অ
আমি কিবা এটা বেলেগ কথা এটা পাতি আছো এইবাৰ যদি তহঁত দুটাৰ কিবা শুনো নুশুনো যে হ'ব এইবোৰ কঁকালটো নাৰায়ণ বৈকুণ্ঠৰ প্ৰতি কিমান আছে নাই মোৰ তাত 30 টকা মানহে আছে 30 টকা তোৰ হাতত 20 টকা মোৰ হাতত মানে 50 টকা আৰু 70 টকা লাগিব ক'ত পাবি তোমাৰ চৰণে লৈলো শৰণ সম্পত্তি ককাক খুজো বল হে মই নাযাওঁ তই যা বল না বল তেতিয়াহে দিব ককাইদেউ এই ভালনে জানো কি বা মুখৰ ভিতৰতে কি ভোৰ ভৰালে বল বল বামুণ পুৰাণ ইটো পলাদ চৰিত ককা পঢ়ি আছা তোহঁত দুইটা দেখোন নিশ্চয় কিবা এটা অ ককা তোমাৰ হাতত পইচা আছে পইচা কিবা এটা অৰ্ডাৰ কৰো অৰ্ডাৰ কিনো মনে মনে মায়ে শুনিব হ'ব হ'ব কচোন ক পিজ্জা পিজ্জা মায়ে শুনিব লাহে লাহে কিমান 70 টকা 70 টকা হ'ব যা দিম চুপ মাৰে শুনিব ককাইদেউ কৰবালৈ যা তাক খাই বৈ আহিছো মানে কি কৈছনো বোলো কৰবালৈ যায় নেকি খুব মাৰি দিবা আছনি মোক পল পাইছ নেকি ইমান চিঞৰিছ যে নহয় আপুনি শুনা নাই বুলিহে ঘৰত ভাল নহয় খা বাপু এইডাল কলা যেনেই পাওঁ মই কি কলো একো শুনাই নাই বেচেৰা এতিয়া মইহে ঘৰত ভালনে ৰাম 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 কলা দালিডাল কেলা চৰত কাণ ফালি দিম কাণ ই মোক কালি পোৱালি হৈ তই মোক পোৱা এই কঁকালটো আকৌ চিংকে মাৰিলে এই কলাডাল এই কলাডালৰ কাৰণে মোৰ কঁকালটো কালি ফুৰাই দিয়া চাট কেইটাৰে ফৰফৰণি যোৱা নাই আকৌ আজি এইডাল আহি এই সি বৰ কম বয়সতে কাণ দুখৰে নুশুনা হ'ল দেই বাপৰে মস্ত ধুম্ৰ কলা একোৱেই নুশুনে বাপৰে ইয়াক কওঁ এটা সি শুনে এটা ই বেটাই মোক আকৌ বেয়া ভাষাৰেহে গালি পাৰে চাটটো ভালদৰে নপৰিল নহয় ই বেটা দৌৰ মাৰিলে আৰু দুচাটমান দিলেহে এই মোৰ কলিজাটো হাত পৰিব নাই মই পলোৱাই ভাল নহ'লে এই কলা বুঢ়াডালে মই গৈ আছো এই লাঠিডাল জোকাৰি বুঢ়াই এইফালে বুঢ়াৰ একো ঠিক নাই পলাও